Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ লৈ। এই ভিডিঅটোত মই আপোনালোকক কম যে কেনেকৈ আপুনি বৰ্তমান সময়ত এই লকডাউন আৰু কোভিড-19 মহামাৰীৰ ভয়াবহ পৰিস্থিতিত ঘৰতেই থাকি অতি সহজতে 2 মিনিটৰ ভিতৰতে অনলাইনৰ যোগেদি কেৱল আপোনাৰ স্মাৰ্টফোনটোৰ যোগেদি আপোনাৰ যে PLI প্ৰিমিয়াম তাক আপুনি যথা সময়ত পৰিশোধ কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড তেনেহলে মোৰ ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰি ৰাখক যাতে মই ভৱিষ্যতে আপলোড কৰিবলগীয়া এনেকুৱা ধৰণৰ যিকোনো ভিডিঅ'ৰ নটিফিকেশন পোনপ্ৰথমে আপোনাৰ ইনবক্সত উপলব্ধ হয়। মই যতীন শইকীয়া, আপোনালোকে চাই আছে মোৰ চেনেল টেকনিক্যাল সহায়। তেনেহলে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেণ্ডছ, যেহেতু আপোনালোকে গম পাইছে যে লকডাউন আৰু কৰোনা মহামাৰীৰ এক জটিল পৰিস্থিতিত আমি সকলো বৰ্তমান ঘৰতে বন্দী হৈ থাকিবলগীয়া হৈছে। বিশেষকৈ যিসকল নেকি PLI কাস্টমাৰ আছে পোষ্টেল লাইফ ইন্সুৰেন্সৰ, তেওঁলোক ডাকঘৰলৈ গৈ নিজৰ কিস্তি সময়মতে দিব পৰা নাই, কিয়নো লকডাউনত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটোৱে যথেষ্ট ক্ষতিকাৰক আৰু বৰ্তমান যেহেতু কৰোনা ভাইৰাছৰ সংক্ৰমণ অত্যাধিকভাৱে বাঢ়ি গৈছে তেনে ক্ষেত্ৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা মানে বিপদ মাতি অনাৰ দৰে হৈছে। তেন্তে বন্ধুসকল, এই ভিডিঅ'টোত মই দেখাম যে কেনেকৈ আপুনি ঘৰতে বহি কেনেকৈ পোষ্টেলৰ যি অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ID আৰু পাছৱৰ্ড জেনেৰেট কৰিব পাৰিব আৰু তাত লগইন হৈ অতি সহজতে PLI যি প্ৰিমিয়াম সেই প্ৰিমিয়াম অনলাইন পে কৰিব পাৰিব কেৱল আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে। কি কৰিব, সকলোতকৈ প্ৰথমতে আপোনালোকৰ স্মাৰ্টফোনত থকা যিটো ক্ৰোম ব্ৰাউজাৰ আছে তাক আপোনালোকে পুনে খুলি ল'ব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত সাৰ্চ বাৰ দেখিবলৈ পাব। তাত আপোনালোকে গুগলত সিম্পলি টাইপ কৰিব PLI লগইন। তাৰপিছত আপোনালোকে তাক সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত থকা যিটো প্ৰথম URL দেখিব তাত আপোনালোকে পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আন এটা পেজ খুলি ওলোৱা দেখিবলৈ পাব। যেটো মোৰ নেটটো অলপ স্লো আছে তাৰ কাৰণে মোৰ ব্ৰাউজাৰতে অলপ সময় লৈছে, দেখিছে আপোনালোকৰ সন্মুখত এইটো পেজ খোলা দেখিবলৈ পাইছে। এটো আপোনালোকে কম্পিউটাৰ বা পিসিটো কৰিব পাৰে। যদি আপোনাৰ হাতত বৰ্তমান সময়ত যদি এটা পিসি বা ল্যাপটপ আছে, সেই ল্যাপটপ বা পিসিৰ জৰিয়তে আপুনি ইয়াক কেনেকৈ ওপেন কৰিব পাৰে। এতিয়া দেখিছে আপোনালোকৰ সন্মুখত এটো লগইন পেজ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাস্টমাৰ ID, পাছৱৰ্ড আৰু তলত কিছুমান কেপচা দেখিবলৈ পাইছে। এতিয়া প্ৰশ্ন হলে কাস্টমাৰ ID আৰু পাছৱৰ্ড আমি কেনেকৈ পাম। বন্ধুসকল, মই কওঁ যে কাস্টমাৰ ID আৰু পাছৱৰ্ড আপোনালোকে ৱেবছাইটটোত প্ৰথমতে জেনেৰেট কৰি ল'ব লাগিব। ইয়াক কেনেদৰে জেনেৰেট কৰিব পাৰি তাক আপোনালোকক মই দেখুৱাই আছো। তাৰ কাৰণে কি কৰিব, আপোনালোকে তললৈ চাওক, তাত আপোনালোকে তিনটা অপচন দেখিবলৈ পাইছে। এক নম্বৰত দেখিছে ফৰগট কাস্টমাৰ ID, জেনাৰেট কাস্টমাৰ ID, ফৰগট পাছৱৰ্ড। আপোনালোকে মাজৰ যিটো অপচন দেখিছে জেনাৰেট কাস্টমাৰ ID, আপোনালোকে সিম্পলি জেনাৰেট কাস্টমাৰ ID ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা বেলেগ পেজ খুলি ওলাব। ইয়াত আপোনালোকে সিম্পলি ইয়াত যিখিনি ইয়াত ষ্টাৰ মাৰ্ক থকা অপচন দেখিছে গোটেইখিনি আপুনি ফিলআপ কৰি আপোনাৰ যি কাস্টমাৰ ID আৰু সেই পাছৱৰ্ড জেনাৰেট কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাইছো যে কেনেকৈ এই অপচনৰ চাৰ্টখন ফিলআপ কৰিব পাৰি। এক নম্বৰতে আপোনালোকে দেখিছে পলিচি নাম্বাৰ। আপোনালোকৰ পলিচিৰ যিটো পলিচি নাম্বাৰ আছে তাক আপোনালোকে ইয়াত শুদ্ধকৈ টাইপ কৰিব। যেনেকৈ মোৰ পলিচি নাম্বাৰটো ইয়াত মই টাইপ কৰি আছো 291391। তাৰপিছত আপোনালোকে যিটো সাবমেছৰড লৈ আপোনালোকে পলিচিখন ষ্টাৰ্ট কৰিছিলে সেই সাবমেছৰডটো ইয়াত এন্টাৰ কৰি দিব। এনেকৈ মোৰ সাবমেছৰডটো ইয়াত মই এন্টাৰ কৰিছো। তাৰপিছত আপোনাৰ যিটো ইনস্যুৰাৰ ফাৰ্ষ্ট নেম হয়, মানে মোৰ নামটো যেনেকৈ যতীন শইকীয়া, শইকীয়াটো মই নিলিখো, ইয়াত মই কি লিখিম, অনলি মই ইয়াত যতীনটো লিখিম। যেনেকৈ মই ইয়াত লিখিছো আপোনালোকে তেনেকৈ আপোনালোকৰ ফাৰ্ষ্ট নেমটো ইয়াত টাইপ কৰিব। তাৰপিছত তলতে আপোনালোকৰ বিচাৰিছে ডেট অফ বাৰ্থ, যিটো ডেট অফ বাৰ্থ আপোনালোকে পলিচিখন আৰম্ভ কৰাৰ সময়ত প্ৰভাইড কৰিছিলে সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দি দিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, পুনে যিটো কাষত ইয়াৰ অপচন দেখিছে 2020 ওলাই থকা দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো জন্মৰ চনটো ইয়াৰ পৰা আপুনি চাৰ্টৰ পৰা সিলেক্ট কৰি ল'ব। যেনেকৈ মোৰ 92 মই তাক সিলেক্ট কৰি লৈছো। তাৰপিছত আপোনালোকৰ যিটো জন্ম মাহ সেই মাহটো সিলেক্ট কৰিব। যেনেকৈ মই জানুৱাৰী সিলেক্ট কৰি লৈছো। তাৰপিছত আপোনাৰ যিটো ডেট অফ বাৰ্থ মানে আপোনাৰ যিটো তাৰিখ হয় তাৰিখটো সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত শুদ্ধকৈ যিটো আপোনাৰ অৰিজিনেল ডেট অফ বাৰ্থ হয় সেইটো আপোনাৰ ফ্লেছ হোৱা দেখিবলৈ পাব। তাৰপিছত আপোনালোকৰ জেন্ডাৰ যিটো হয় জেন্ডাৰটো সিলেক্ট কৰি দিব, মেল নে ফিমেল। তাৰপিছত যিটো আপুনি মোবাইল নম্বৰ পলিচিখন খোলাৰ সময়ত প্ৰভাইড কৰিছিল সেই মোবাইল নম্বৰটোকে ইয়াত আপুনি সিম্পলি এন্টাৰ কৰি দিব। এনেকৈ মোৰ মোবাইল নম্বৰটো ইয়াত মই এন্টাৰ কৰি আছো। আৰু ফ্ৰেণ্ডছ, মই কিছুমান ডাটা হাইড কৰি দিবলগীয়া হৈছে প্ৰাইভেচিৰ কাৰণে। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে অপচনত মই যেনেদৰে কৈ আছো আপোনালোকে তেনেকৈ আপোনালোক গোটেই ডাটাখিনি ইয়াত ফিলআপ কৰি দিব। তাৰপিছত আপোনালোকৰ তলত যিটো দেখিবলৈ পাইছে ইমেইল এড্ৰেছটো আপোনালোকে পলিচি খোলাৰ সময়ত যদি কিবা ইমেইল এড্ৰেছ পলিচিখনত প্ৰভাইড কৰিছিল সেই ইমেইল এড্ৰেছটো ইয়াত সিম্পলি দি দিব। যদি আপোনাৰ ইমেইল এড্ৰেছ প্ৰভাইড কৰা নাছিল সেইটো সময়ত তেনেহলে আপুনি নতুনকৈ এটা ইমেইল ID জেনেৰেট কৰি তাক আপোনালোকে ইয়াত সেইটো প্ৰভাইড কৰিব পাৰিব। যদি
আপোনাৰ অলৰেডি এটা জিমেইল আইডি আছে তেনেহ'লে তাক আপুনি পুনে পুনে ইয়াত টাইপ কৰিব যদি আপোনাৰ বৰ্তমান সময়ত এটা জিমেইল একাউণ্ট নাই তেনেহ'লে জিমেইল একাউণ্ট কেনেদৰে খুলিব পাৰি এই বিষয়ে যদি আপুনি নাজানে তেনেহ'লে মোৰ ইউটিউব একাউণ্টত গৈ চাই ল'ব পাৰে মই ওপৰত এটা ভিডিঅ' বনোৱা আছে যে জিমেইল আইডি ইণ্টাৰনেটত কেনেকৈ ওপেন কৰিব পাৰি তাকো ফ্ৰীৰ মাধ্যমেৰে তাৰপিছত আপোনালোকে তলত এটা কেপচা দেখিবলৈ পাব সেই কেপচাটোত আপোনালোকে যেনেকৈ আছে তেনেকৈ টাইপ কৰি দিব সেইটো আপুনি সৰু হাতৰ কৰি ল'ব EABMN এনেকৈ যেতিয়া আপুনি সকলো ফিল আপ কৰি সাবমিট কৰিব তেতিয়া আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা মেছেজ আহিব আৰু আপোনাক জনাব যে ইউৰ পলিচি ডিটেইলছ ইজ সাকসেসফুলি ৰেকৰ্ডেড আৰু আপোনাৰ যে জিমেইল আইডি আপুনি ইয়াত প্ৰভাইড কৰিছে তাত 72 ঘণ্টাৰ ভিতৰত আপোনাৰ যি ইউজাৰ আইডি আৰু পাছৱৰ্ড তাক সেন্ড কৰা হ'ব আপোনাৰ মেইল আইডিত তাৰপিছত আপুনি একো কৰাৰ দৰকাৰ নাই আপুনি 72 ঘণ্টা নালাগে 24 ঘণ্টা ওয়েট কৰিব আৰু আপুনি মাজে মাজে আপোনাৰ জিমেইল আইডিটো চেক কৰি থাকিব তাত আপোনাৰ যি ইউজাৰ আইডি পাছৱৰ্ড তাত আপুনি বিচাৰি পাই যাব এনেকৈ আপুনি আপোনাৰ মোবাইলত আপোনাৰ যি পোষ্টেল ৱেবছাইট আছে সেই ৱেবছাইটত আপোনাৰ যি পাছৱৰ্ড আৰু যি ইউজাৰ আইডি তাক আপুনি জেনাৰেট কৰিব পাৰিব ইউজাৰ আইডি আৰু পাছৱৰ্ড লাভ কৰাৰ পিছত আপোনালোক পুনে পুনে এনেকৈ লগইন পেজলৈ আহিব আৰু আপোনালোকে মেইলত যেনেকৈ আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো পাইছিল তেনেকৈ আপুনি তাক ইয়াত টাইপ কৰিব যেনেকৈ এতিয়া বৰ্তমান মই ইয়াত টাইপ কৰি আছো 86 তেনেকৈ আপুনি কাস্টমাৰ আইডিটো টাইপ কৰিব তাৰপিছত আপোনাৰ যেটো পাছৱৰ্ড আপোনালোকে তাত পাইছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এন্টাৰ কৰিব পিছত আপোনালোকে ইয়াত লগইন হৈ লোৱাৰ পিছত আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনাৰ মতে বনাই ল'ব পাৰিব কিন্তু বৰ্তমান আপুনি যেনেকৈ মেইলত আপোনালোকে যেনেকৈ পাইছে জিমেইল আইডি আৰু পাছৱৰ্ড তেনেকৈ আপোনালোকে তাক ইয়াত এন্টাৰ কৰিব মই ইয়াত যেনেকৈ ধৰি লওক এতিয়া এন্টাৰ কৰি আছো তাৰপিছত আপোনালোকে তলত যেটো কেপচা দেখিবলৈ পাইছে যেনেকৈ আছে কেপচাটো তেনেকৈ আপোনালোকে কেপচা কোডটো ইয়াত টাইপ কৰিব CXT তাৰপিছত আপোনালোকে তলত যেটো লাল বটন দেখিবলৈ পাব লগইন বটন আপোনালোকে তাত সিম্পলি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো লগইন ৱেবছাইটৰ লগইন পেজ হয় সেই লগইন পেজটো এনেদৰে আপোনাৰ খুলখা দেখিবলৈ পাব আৰু এতিয়া ইয়াৰ পৰা আপোনালোকে কেনেকৈ PLI প্ৰিমিয়াম পে কৰিব পাৰিব হেতু যদি এতিয়া আপোনালোকক মই দেখুৱাবলৈ লওঁ তেনেহলে মোৰ ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যাব কেনেকৈ আপোনালোকে ইয়াৰ পৰা পে কৰিব তাৰ কাৰণে মোৰ আন এটা ভিডিও বনোৱা আছে আপোনালোকে মোৰ ইউটিউব একাউণ্টত গৈ মোৰ একাউণ্টটো চেক কৰি তাত আপোনালোকে হাউ টু পে PLI প্ৰিমিয়াম পাৰ্ট 2 বুলি আন এটা ভিডিও আছে সেই ভিডিওটো চেক কৰি আপোনালোকে ভালদৰে বুজিব পাৰিব যে কেনেকৈ আপোনালোকে অনলাইনৰ জৰিয়তে PLI প্ৰিমিয়াম পে কৰিব পাৰিব যেহেতু এতিয়া ভিডিওটো যথেষ্ট দীঘলীয়া হৈছে তাৰ কাৰণে মই ভিডিওটো এতিয়া ইয়াতে সমাপ্ত কৰিছো যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে ভিডিওটো অনুগ্ৰহ কৰি এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেনেহলে পুনৰ লগ পাম আন এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় অসম